নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক বিশ্বৰ এনে 5টা বস্তুৰ বিষয়ে ক'বলৈ গৈ আছোঁ যাৰ আচল মূল্য জানি আপুনি আচৰিত নহৈ নোৱাৰিব, কিয়নো বহু ধনী ধনী মানুহেও এইবোৰ কিনিবলৈ হেজাৰবাৰ চিন্তা কৰিব লগা হয়। ফৰাৰী 250 এই কাৰখন বিশ্বৰ আটাইতকৈ দামী কাৰ, যাক প্ৰায় $52 মিলিয়ন বেচা গৈছিল। ভাৰতত ইয়াৰ মূল্য প্ৰায় 3.5 আৰব ৰুপিজ হয়। এই গাড়ীখন প্ৰথমতে পল পাপা লাৰ্ডো নামৰ এজন ব্যক্তিৰ লগত আছিল, কিন্তু পিছত এজন অচিন ব্যক্তিয়ে ইয়াক $52 মিলিয়ন কিনি লয়। অৱশ্যে যিজন ব্যক্তিয়ে এই গাড়ীখন কিনিলে তেওঁ কেতিয়াও মানুহৰ আগত নিজৰ পৰিচয় নিদিলে। মোবাইল ফোন। আমি এটা সাধাৰণ 10,000 টকাৰ ফোন কিনিবলৈও হেজাৰবাৰ চিন্তা ভাৱনা কৰোঁ, কিন্তু এই ফোনটোৰ মূল্য জানি আপুনি বেহুচ হৈ পৰিব। এই আইফোনটো ডায়মণ্ডেৰে তৈয়াৰ কৰা হৈছে, যাৰ বাবে ইয়াক বিশ্বৰ আটাইতকৈ দামী ফোন বুলি কোৱা হয়। ইয়াৰ মূল্য হৈছে $16 মিলিয়ন, যি প্ৰায় 1 আৰব ৰুপিজৰ সমান হয়। বন্ধুসকল, এই সময়ত আপোনাৰ লগত কোনটো ফোন আছে তলত কমেণ্ট কৰি নিশ্চয় জনাই দিব। নিক কনন শ্বুজ। বিশ্বৰ আটাইতকৈ দামী জোতাযোৰ এই সময়ত নিক কননৰ লগত মজুত আছে, যাক তেওঁ প্ৰথমবাৰ আমেৰিকান গট টেলেণ্ট শ্ব'ত পিন্ধিছিল। এই জোতাযোৰৰ ওপৰত ডায়মণ্ড লগোৱা আছে, যাৰ মূল্য $2 মিলিয়ন। কননে এই জোতাযোৰ তেতিয়াহে পৰিধান কৰে যেতিয়া তেওঁ কোনো বিশেষ কাৰ্যক্ৰমলৈ যায়। এক্সপেনচিভ হোটেল ৰুম। যদি আপুনি বিশ্বৰ আটাইতকৈ দামী হোটেলত থাকিব খোজে, তেতিয়াহ'লে আপুনি হোটেল প্ৰেচিডেণ্ট উইলছনলৈ যাব লাগিব, যি জেনেভাত মজুত আছে। এই হোটেলখনত এক ৰাতি থাকিবলৈ আপুনি $55 লাখ খৰচ কৰিব লাগিব। এই হোটেলখনলৈ গৈ আপুনি এক লাক্সাৰিয়াছ অনুভৱ লাভ কৰিব, যাক আপুনি মৃত্যুৰ পৰ্যন্ত কেতিয়াও পাহৰিব নোৱাৰিব। মষ্ট এক্সপেনচিভ বিল্ডিং। মাৰিনা বেল চেণ্ড বিশ্বৰ আটাইতকৈ দামী বিল্ডিং। ইয়াৰ মূল্য হৈছে প্ৰায় $4.5 বিলিয়ন। এই বিল্ডিংটো ছিংগাপুৰত মজুত আছে। ইয়াত বহুকেইখন লাক্সাৰিয়াছ হোটেল, চিনেমা ঘৰ, ৰেষ্টুৰেণ্ট আৰু একেবাৰে ওপৰত এটা বহু ডাঙৰ ছুইমিং পুল মজুত আছে, য'ৰ পৰা আপুনি চিটিখনৰ সুন্দৰ সুন্দৰ দৃশ্যবোৰ উপভোগ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক নিশ্চয় কৰি দিব আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।